লংকাত ৰেলৰ খুন্দাত মৃত্যু হোৱা আব্দুল সুবহানৰ জানাজা সম্পন্ন। লোকৰ উপস্থিতিত জানাজা সম্পন্ন কৰা হয় আব্দুল সুবহানৰ। শোকাকুল পৰিৱেশৰ মাজেৰে জানাজা সম্পন্ন হ'ল আব্দুল সুবহানৰ। আজি পশ্চিম আমবাৰী জামে মছজিদত 4:30 বজাত লোক তথা আত্মীয়ৰ উপস্থিতিত সম্পন্ন কৰা হয় দুৰ্ঘটনাত নিহত হোৱা আব্দুল সুবহানৰ জানাজাৰ নামাজ। লংকাত শ্ৰমিক হিচাপে নিয়োজিত হোজাই জিলাৰ মুৰাঝাৰ থানাৰ অন্তৰ্গত আমবাৰী ঘনিয়াৰপাৰৰ আব্দুল সুবহান যোৱাকালি লংকাত ৰেলৰ খুন্দাত কৰুণ মৃত্যুক সাৱটি লয়। আব্দুল সুবহানৰ মৃত্যু এক বুজাব নোৱাৰা পৰিৱেশৰ সৃষ্টি হয় পৰিয়ালৰ মাজত। হোজাই জিলাৰ আমবাৰী ঘনিয়াৰপাৰৰ বাসিন্দা আব্দুল সুবহানৰ এই কৰুণ মৃত্যুৱে সমগ্ৰ অঞ্চলত এক শোকাকুল পৰিৱেশৰ সৃষ্টি কৰে। কালি দেখিবলৈ পোৱা গৈছিল লংকাৰ ৰেলৰ খুন্দাত ঘনিয়াৰপাৰৰ যিগৰাকী আব্দুল সুবহান তেখেতৰ অকাল মৃত্যুক সাৱটি ল'বগীয়া হৈছিল। আজিৰ দিনটোত দেখিবলৈ পোৱা গৈছে 4:30 যি জানাজাৰ নামাজ সম্পন্ন কৰাইছে তাত আহি আজিৰ দিনটোত আপুনি উপস্থিত হৈছে। এই সন্দৰ্ভত কি ক'ব? আব্দুল সুবহান ডাঙৰীয়া আজি প্ৰায় 10 বছৰৰ পৰা মই দেখিব পাওঁ পাব্লিক হেল্থ ডিপাৰ্টমেণ্টৰ বিভিন্ন জেগাত পাব্লিক হেল্থৰ পাইপলাইনৰ কাম কৰে আৰু বিশেষকৈ এই অঞ্চলৰ বহুত মানুহ বা যমুনা গাঁৱৰ বহুত মানুহ কাম কৰে। আমাৰ ফজৰলিদা কণ্ট্ৰেক্টাৰ হয়, বহুত কণ্ট্ৰেক্টাৰ আছে, সকলো কাম কৰে। এখেত বাকী ঠিকাদাৰসকলৰ বা মিস্ত্ৰীসকলৰ ভিতৰত এখেতে অন্যতম চিধা সহজ সৰল মানুহ, যোনফালে গৈ থাকে কাম কৰি থাকে। আজিলৈকে তেখেতৰ বদনাম কোনো মানুহ পোৱাও নাই, শুনাও নাই। গতিকে তেখেতক মানে মৃত্যুত আমি খুব গভীৰ শোক প্ৰকাশ কৰিছোঁ আৰু লগতে তেখেতৰ পৰিয়ালবৰ্গলৈ আমি আমাৰ অন্তৰস্থলীৰ পৰা প্ৰাৰ্থনা কৰিছোঁ যাতে তেওঁলোকৰ ভৱিষ্যত দিনবিলাক ভাল হয়। আৰু বিশেষকৈ আমবাৰী অঞ্চলৰ সমূহ ৰাইজ তেখেতৰ জনাজাত ওলাই আহিছে। হাজাৰ হাজাৰ ইয়াত উপস্থিত গম পোৱা যায় যে তেখেত এজন ভাল মানুহ আছিলে। তেখেতৰ কাৰণে আমি সকলোৱে দোৱা কৰিম ইনশাআল্লাহ। তেখেতৰ পৰিয়ালটোক সকলোৱে সহযোগিতা কৰিব লাগিব। সৰু সৰু ল'ৰা আছে, সেইদিনাখন ছোৱালী এজনী বিয়া দিছে। আমাৰ ফালৰ পৰা আমি যিমানটো পাৰোঁ সহায় সহযোগিতা কৰিম। আৰু হৃদয়ৱান বহুত ব্যক্তিসকল আছে, তেখেতসকলকো আহ্বান জনাম যাতে এই পৰিয়ালটোক সহায় কৰিব লাগে। আমি আকৌ এবাৰ কৈ মানুহজন বিৰাট ভাল মানুহ আছিলে। আজি তাৰে প্ৰমাণ হাজাৰ হাজাৰ মানুহ জনাজাত হোৱাৰ দেখা পাওঁ। জানিব পৰা মতে চৰকাৰী এটা বিভাগত PSCৰ আণ্ডাৰত কৰ্মৰত হৈ আছিল। এই সন্দৰ্ভত আপুনি চৰকাৰক কি আহ্বান জনাব? চৰকাৰী বিভাগৰ এজন কণ্ট্ৰেক্টৰ লয় বা এটা ফাৰ্মে লয়, তেখেতসকলৰ আণ্ডাৰত তেখেতে হয়তো হাজিৰা কাম কৰিব গৈছে বা ঠিকা কাম কৰিব গৈছে। ক'ৰবাত কাম কৰি আছিলে, কাম কৰি থাকোঁতে ৰেল লাইন ক্ৰচিঙত বা কিবা কাৰণত বশতঃ তেখেতক মৃত্যু হয়। তাৰপিছতো দেখিছোঁ যিজন ঠিকাদাৰ আছিলে, কণ্ট্ৰেক্টৰ আছিলে, তেখেতে যোৱাকালিৰ পৰা লগতে আছে, আজি জনাজাতো লগত আছে। নিশ্চয় তেখেতৰ ফালৰ পৰা তেওঁ সহযোগিতা কৰিব আৰু আমিও নিজে যিমানটো পাৰোঁ শুভাকাংক্ষী হিচাপত সহযোগিতা কৰিম। জানিব পৰা মতে অতি দৰিদ্ৰ এটা পৰিয়াল, এই সন্দৰ্ভত স্থানীয় যিসকল সদাশয় ব্যক্তি আছে তেওঁলোকক আপুনি কি আহ্বান? সকলো হৃদয়ৱান ব্যক্তি সদাশয় ব্যক্তিসকল আছে, সমাজসেৱকসকল আছে, সমাজসেৱক সকলো আগুৱাই আহিব। নিশ্চয় আজিও আহিছে আৰু আগুৱাই আহিব। সকলোৱে এই পৰিয়ালটোক সহায় কৰিব লাগে। আল্লাহ সকলোকে দিছে আৰু পৰিয়ালটোক সহায় কৰিলে নিশ্চয় আল্লাহ আৰু দিব। আমিও নিশ্চয় আগুৱাই আহিম আৰু মানুহ আহিব ইনশাআল্লাহ। অনুমানিক মৃত্যুৰ সময়ত তেখেতৰ বয়স কিমান আছে? শুনিছোঁ 48 বছৰমান হৈছে। মোৰো নিজৰ বয়স 48 বছৰ। নিউজ ডেস্ক ৰিপোৰ্ট, A News Plus।